নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এনি সাপোৰ্টৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকক জনাম আপোনালোকে কেনেদৰে আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট লিংক হ'লনে নাই চেক কৰিব। হয় বন্ধুসকল, যিসকল ব্যক্তিয়ে PM কিষাণৰ টকা পায় তেওঁলোকৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট লিংক কৰাটো বাধ্যতামূলক, আৰু তেনে ক্ষেত্ৰত বহুতো কৃষক বন্ধুৱে তেওঁৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টখন লিংক কৰাৰ বাবে বেংকত জমা দিছে, আৰু সেই জমা দিয়া আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টখন বেংকৰ একাউণ্টৰ লগত লিংক হ'লনে নাই কেনেদৰে চেক কৰিব তাৰে সম্পূৰ্ণ প্ৰচেছ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জনাই দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু প্ৰথমৰ পৰা শেষলৈ চালেহে আপোনালোকে বুজি পাব যে আপোনালোকে কেনেদৰে চেক কৰিব লাগিব। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে আধাৰৰ ৱেবছাইটলৈ লগইন হ'ব লাগিব, আৰু তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ নাইবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, আৰু সাৰ্চ বাৰত টাইপ কৰিব আধাৰ ADHAR আধাৰ টাইপ কৰি আপুনি এণ্টাৰ কৰিব, অৰ্থাৎ সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে যিটো প্ৰথম অপশ্যন আছে হোম ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপুনি আকৌ এনেকুৱা এটা পেজলৈ আহি যাব। এইটো পেজলৈ অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি ইয়াতে চাব আধাৰ ছাৰ্ভিচ, আপুনি এই অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আকৌ এনেকুৱাকৈ এটা পেজ আহি যাব। ইয়াতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি তলত চাব ইয়াতে চেক আধাৰ অব্লিক বেংক লিংকিং ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰিব, নাইবা আপুনি ওপৰত চাব মাই আধাৰ অপশ্যন আছে। এই মাই আধাৰ অপশ্যনত গৈ আপুনি ইয়াতে বহুতকেইটা অপশ্যন দেখিবলৈ পাব। ইয়াতে যিটো আধাৰ ছাৰ্ভিচ বুলি আছে ইয়াতে আপুনি গৈ তলত চাব চেক আধাৰ অব্লিক বেংক লিংকিং ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰিও আপোনাৰ ষ্টেটাছটো চাব পাৰে। চ' মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে যিটো আধাৰ নাম্বাৰ আছে, আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো আপুনি ইয়াতে টাইপ কৰি দিব, নাইবা আপুনি ভাৰ্চুৱেল আইডিও টাইপ কৰিব পাৰে। মই আধাৰ নাম্বাৰটো টাইপ কৰি দিছোঁ। আধাৰ নাম্বাৰটো টাইপ কৰি আপুনি তলত যিটো কেপচা আছে সেইটো ফিল আপ কৰি দিব, আৰু কেপচাটো ফিল আপ কৰি আপুনি চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয়, আধাৰ কাৰ্ডত যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰলৈ এটা OTP যাব। চাওক OTP চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, চেক ইয়ৰ মোবাইল। আপোনাৰ মোবাইললৈ এটা OTP গৈছে, আপুনি সেই OTPটো ইয়াতে তলত যিটো অপশ্যন আছে ইয়াতে টাইপ কৰি দিব, আৰু OTPটো টাইপ কৰি আপুনি তলত যিটো ছাবমিট অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপুনি অলপ সময় ৱেইট কৰিব। চাওক লগে লগে আপুনি এনেকুৱাকৈ দেখিবলৈ পাব চেক আধাৰ বেংক লিংকিং ষ্টেটাছ। ইয়াতে চাওক কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান, তাৰমানে মোৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক আছে, আৰু তলত দেখিবলৈ পাব আপোনাৰ আধাৰ নাম্বাৰ আৰু ষ্টেটাছটো এক্টিভ বুলি দেখুৱাব। কিমান তাৰিখে আপুনি লিংক কৰিছিল সেইটো ইয়াতে শ্ব' কৰিব, তলত আপোনাৰ বেংকৰ নামটো লিখা থাকিব। এনেকুৱা কৰি আপোনাৰ ষ্টেটাছটো আপুনি দেখিবলৈ পাব। আৰু যদি আপোনাৰ একাউণ্টখন বেংকৰ একাউণ্টৰ লগত লিংক নাই তেতিয়াহ'লে আপুনি এনেকুৱা কৰি দেখিবলৈ পাব। চাওক ইয়ৰ আধাৰ ইজ নট লিংকড টু এ বেংক, আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক নাই। গতিকে আপুনি এনেকুৱাকৈ আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ লগত লিংক আছেনে নাই চেক কৰিব পাৰিব। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰিব, আৰু চেনেলটো যদি আজি প্ৰথমবাৰলৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো প্ৰেছ কৰি ৰাখিব। বন্ধুসকল, গতিকে আজিলৈ এয়াই, ধন্যবাদ। জয় আই অসম।